Good evening friends. কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। আজি এটা ব্লগ আৰম্ভ কৰিম বুলি ভাবিছোঁ। সন্ধিয়া হৈছে এতিয়া, সময় 4টা বাজিব হৈছে আৰু ভাবিছোঁ ব্লগ এটা কৰোঁ, কাৰণ আজি এতিয়া যাবলৈ ওলাইছোঁ আমি নগাঁৱলৈ। এওঁৰ সম্পৰ্কীয় খুৰাক এজন ঢুকাইছে, তো আজি মানে শ্ৰাদ্ধ আৰু অহাকালিলৈ ভোজ আছে। আমি দিনত যাব পৰা নাই, কাৰণ ল'ৰাৰ ইমান গাটো ভাল হোৱা নাই। সি মানে দিনত শুলে, তো সেইটো কাৰণে আমি ৰখি দিলোঁ। ইমান দৌৰা দৌৰিকৈ যোৱা নাই আৰু লাহে ধীৰে যাম। ৰাতিপুৱাকৈ গ'লেও হ'ব, কাৰণ তেওঁলোকৰ তাত ৰাতিও নাম চাম চলিয়ে থাকে, গতিকে যাম। মই যোৱাই নাছিলোঁ, খবৰ ল'ব পৰাকৈ যাব পৰা হোৱাই নাছিলোঁ, গা বেয়া, স্কুল এইবিলাক আছিলে। তো সেইকাৰণে আজিয়ে যাম বুলি ভাবিছোঁ আৰু কালিলৈ ঘূৰি আহিম। তো সেয়াই এতিয়া যাব ওলাইছোঁ। যেতিয়া ৰেডি পেক চেক কৰিলোঁ কাপোৰ। মই ৰাতিপুৱাই উঠি জিম চিম গ'লোঁ। মই ৰাতিপুৱাই এবাৰ ব্লগ কৰিম বুলি ভাবিছিলোঁ, কিন্তু মানে দৌৰা দৌৰিকৈ গৈছোঁ, দৌৰা দৌৰিকৈ আহিছোঁ। তো সেইকাৰণে মোৰ মানে ভিডিঅ' কৰা নহ'ল। তো জিম গ'লোঁ, অলপ শুই মেলি পেলাই দেৰিকৈ গৈছোঁ আজি। ল'ৰাক স্কুল পঠিয়াবই পৰা নাই। লাষ্ট ব্লগত কৈছিলোঁ আপোনালোকক, ল'ৰাৰ ভাইৰেল হৈছিলে। তো সি খুব উইক হৈ আছে এতিয়া বৰ্তমান। অলপমান জ্বৰটো কমিছে যেনিবা, কিন্তু মানে সেয়া আৰু খালি মা কৰি থাকে। তো সেইকাৰণে মই সোনকালে মানে যাব পৰা নাই জিমত, দেৰিকৈ গৈছোঁ, স্কুলো যোৱা নাই যিহেতুকে। তাৰপিছত জিমৰ পৰা আহিলোঁ, আহি ভাত চাত খালোঁ আৰু মই সিটো ইমান ভালকৈ খোৱা নাই এতিয়া। সেইকাৰণে তাক গা পা ধুৱাই দিয়াৰ পিছত সি শুই গ'ল। তো সেইটো কাৰণে আমি ৰখি দিলোঁ আৰু বোলো অলপ দেৰি ৰখি দিওঁ। তাৰপিছত সি উঠিছে অলপ আগত, তো মই দৌৰা দৌৰিকৈ কাপোৰ পিন্ধি এতিয়া ওলাইছোঁ, যাওঁ আৰু আমাৰ 7টামান বাজি যাব চাগে, দেৰিয়ে হ'ব গৈ পাওঁতে। একো নাই বাৰু, যি নহওক যাম যেতিয়া। তো ব'লক এতিয়া গৈ থাকোঁ, আৰু মাজত ক'ৰবাত যদি ৰখোঁ, চাহটো খাবলৈ ৰখিমেই, জাগিৰোড বা ক'ৰবাত ৰখিমেই। খালে আপোনালোকক দেখুৱাম, আৰু ৰাতিলৈকে যিমান পাৰোঁ দেখুৱাই যাম আৰু। আজি যেতিয়া ব্লগ এটা আৰম্ভ কৰিছোঁ, দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকক। গতিকে ঠিক আছে, পিছত কথা পাতিম দিয়ক। এতিয়া 5:30 বাজিছে আৰু আমি এতিয়া জাগিৰোড পালোঁ। আমাৰ এইখন জৈন হোটেল পাই গ'লোঁ। তো তাকে নামিলোঁ, এতিয়া যাওঁ ভিতৰত। বেছি একো নাখাওঁ, চাহ খাম আৰু জীয়ানে কিবা খায় যদি, ল'ৰাই কিবা খায় যদি খাব আৰু। মিঠাই কি খায় জানো, ব'লক দেখুৱাম বাৰু কি খাওঁ। এইটো এয়া লৈছোঁ মই, কচুৰি এটা লৈছোঁ আৰু চাহ লৈছোঁ, আৰু এয়া কালাকান লৈছোঁ, এয়া চাহ। আৰু বেলেগ একো নাখাওঁ আজি হেভি একো নাখাওঁ। এয়া চাহ, তো সেয়াই খাই লওঁ, কচুৰি আৰু চাহ। আৰু ল'ৰাই একো নাখায়, সি মিঠাই চিঠাই একো নাখায় বোলে, কিণ্ডাৰ জয় লাগে। এয়া কিণ্ডাৰ জয় লৈছে, দেখা দিয়ে কিন্তু কিণ্ডাৰ জয়টো দেখুৱাচোন। এই সেইটোহে খায়। ঠিক আছে, খাই লওঁ চাহকাপ। অঁ, অল ৰাইট ফ্ৰেণ্ডছ, আমি আহি পাইছোঁ আৰু একেবাৰে যাৰ ঘৰত আহিছোঁ তেওঁলোকৰ ঘৰ পাবহি হৈছে আৰু এতিয়া। একচুৱেলি তেওঁলোকৰ ঘৰ নগাঁও টাউনত, আৰু আমাৰতো অলপ সোমাব লাগে। তো সেইটো কাৰণে আমি ডাইৰেক্ট টাউনলৈকে যাম, তাতে যাম। কিন্তু কথাটো হ'ল যে আমাৰ এওঁৰ মানে বা আৰু আমাৰ লগত যাব, গতিকে আমি আকৌ আধাতে আকৌ ৰখি দিব লগা হৈছে। তো বা আহি আছে ঘৰৰ পৰা, তো আমাৰ লগত একেলগে যাব তালৈকে। সেইকাৰণে আমি ইয়াতে ৰখিছোঁ অকণমান টাইম, আহি পোৱা নাই। তো সেয়াই আৰু আমাৰ জীয়ান, এইটো দিয়া পানী বটল দিয়া। এইয়া ৰাতিৰ দৃশ্য, ৰাতি মানে কি আৰু এতিয়া 7টা বাজিছে আৰু সেয়া। তাকে আৰু এতিয়া আহি পালে আৰু আমি চিধা যাম আৰু। তো তাত গৈ চাগে মই ইমান ভিডিঅ' নকৰোঁ, মানে দেখুৱাম আৰু, কিন্তু ইমান আৰু হেৰি নকৰোঁ, কথা চথা নাপাতোঁ ইমান। কাৰণ যিমানে যি নহওক, মানে মানুহ ঢুকোৱা পৰিৱেশ এটা থাকে। আজি যদিও শ্ৰাদ্ধ, তো তেওঁলোকৰ ঘৰত এনেকৈ ভিডিঅ' কৰিলে ভালো নেদেখি ন। তো সেইটো কাৰণে মই জাষ্ট এনেই অলপ ক্লিপ ল'বলৈ চেষ্টা কৰিম। তো সিমানেই। ঠিক আছে, তেতিয়াহ'লে আকৌ পিছত লগ পাম, কথা পাতিম। ধুনীয়া। হাই।
এইটো আমাৰ বেমাৰী আদমি দেই, এইটো আমাৰ বেমাৰী আদমি, সেইটো বেমাৰী আদমি। এতিয়া তাৰ পৰা মোৰো লাগিছে মানে পূৰা ডিঙিটো কিবা চেৰচেৰাই আছে। মই পেৰাচিটামল খাই আহিছোঁ, একো হোৱা নাই জ্বৰ চৰ, তথাপিও আগতেই প্ৰিকশ্যনটো লৈছোঁ। আৰু গোটেই ৰাস্তাটো ভিক্স খাই আহিছোঁ, ভিক্স চকলেট যে পায় সেইটো খাই আহিছোঁ। কাৰণ গাড়ীতটো এচিটো লগাবই লাগে, এচি নলগালেও এনেকুৱা ছাফকেশ্যন ফিল হয় নহয়। এচি নলগাকৈ থাকিব নোৱাৰোঁ, ফেনখন থাকিলেও কিবা অশান্তি লাগে। তো এচি দিছোঁ, বন্ধ কৰিছোঁ, তেনেকৈ আহিছোঁ। তো ঠিক আছে দিয়ক, পিছত কথা পাতিম আকৌ। অল ৰাইট ফ্ৰেণ্ডছ, আমি আহি পালোঁ টাউন। এতিয়া সোমাম আৰু এওঁলোকৰ ঘৰত। এতিয়া 7:30মান বাজিছে। তো পুথি পঢ়িয়ে আছে ভকতে, গতিকে সেয়াই আৰু গৈ লওঁ, ভিতৰত সোমাই লওঁ, তাৰপিছত মই আকৌ দেখাম। ঠিক আছে দিয়ক। ল'ৰাৰ দেখিছে ইয়াত আহি পেলাই ইমান একদম উৎপাত। এইটো বেমাৰী বুলি ক'বনে, ইয়াক বেমাৰ হৈ থকা বুলি ক'বনে? আহি পেলাই একদম বন্ধুবিলাক পাই গৈছে যে পূৰা একদম খেলাত মগ্ন একদম আহি। মই আহি পালোঁ আৰু আহি পেলাই চাহ তাহ খালোঁ। চাহ খাই আছোঁ আৰু এতিয়া সময় বাহিৰত ভকতে পুথি পঢ়ি আছে। ৰাতিলৈ ভোজ এটা হ'ব আৰু মাছতি বুলি যে কয় সেইটো হ'ব। আমি ৰখিম আৰু সেইটো ভোজ চোজ খাই পেলাই আমি একেলগে যাম। তাকে ল'ৰাৰ উৎপাতটো দেখুৱাইছোঁ। এয়া বেমাৰ চেমাৰ ক'ৰবাত উঠিছে আৰু ভালেই হৈছে, অলপমান চেঞ্জ এটা পাইছে, ভাল কথা। তাকে নোখোৱাকৈ দিব লাগিব। তুমি নিশ্চয় ভাল পাবা তেতিয়াহ'লে। এয়া এতিয়া ভাত খাবলৈ বহিছোঁ, মানে ৰাতিৰ ভোজটো খাইছোঁ। এনেকৈ তলতে বহিছে চবেই, তাতে ভাত খাবলৈ বহিছোঁ, খাই লওঁ। এয়া চাওক, গাঁৱৰ ভোজ এনেকুৱাই হয় আৰু তলত বহি খাব লাগে, গতিকে খাই আছোঁ। আৰু এতিয়া 12:30 বাজিব হ'ল, আহি পালোঁ, আধা ঘণ্টামান হ'ল। 12টামানত পালোঁহি নেকি ঘৰ। গা পা ধুলোঁ, ইমান গৰম লাগিছে আৰু গৰমো পৰিছে যদিও মানে বতৰ ডাৱৰীয়া, একদম গুপগুপীয়া গৰম। খাই বৈ আহিলোঁ। এতিয়া আৰু শুই যাব লাগে। বিচনা চিচনা ৰেডি কৰিলোঁ, ময়ো ফ্ৰেছ হ'লোঁ, ল'ৰাকো ফ্ৰেছ কৰাই দিলোঁ। তাৰো বহুত ভাগৰ লাগিছে। আৰু আজিৰ ভিডিঅ'টো তেন্তে ইমানেই, আৰু দীঘল কৰিবলগীয়া নাই, যিহেতুকে ৰাতি হৈছে বহুত আৰু শুব লাগে এতিয়া। গতিকে ঠিক আছে, কালিলৈ আকৌ এটা নতুন ব্লগ বনাবলৈ চেষ্টা কৰিম। আজিলৈ তেন্তে আহিছোঁ। বাই বাই, গুড নাইট।